নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকক দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ আনুষ্ঠানিক তাৰিখ এতিয়াও ঘোষণা কৰা নাই, কিন্তু তোমালোকে চাব পাৰিছা কিছুমান পৰ্টেলে কিছুমান ভুৱা খবৰ প্ৰচাৰিত কৰি আছে, কিন্তু এই সকলোবোৰ ভুৱা খবৰ তোমালোকে কোনেও গুৰুত্ব নিদিবা। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰীক্ষাৰ ফলাফলৰ তাৰিখ সন্দৰ্ভত জল্পনা কল্পনা অব্যাহত এতিয়াও আছে ছাত্ৰ ছাত্ৰীসকল, কাৰণ একাধিক বাতৰিয়ে একেই প্ৰকাশ কৰাৰ বিভিন্ন তাৰিখৰ উল্লেখ কৰিছে। ২৭ মে'ত ফলাফল ঘোষণা কৰা হ'ব বুলি দাবী কৰা হৈছে যদিও আনুষ্ঠানিকভাৱে এতিয়াও নিশ্চিত হোৱা নাই। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে শুনিব পাৰিছা এতিয়াও আনুষ্ঠানিক ঘোষণা হোৱা নাই। ইয়াৰ পূৰ্বে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এনে দাবী অস্বীকাৰ কৰি জনসাধাৰণক নিৰ্ভৰ নকৰিবলৈ আহ্বান জনাইছে যদিহে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নহয়। জনসাধাৰণক এনে ভুৱা তথ্যৰ ওপৰত মানে যেতিয়ালৈকে ধৰি লোৱা আনুষ্ঠানিকভাৱে তেওঁলোকে নকয় যে ৰিজাল্ট ইমান তাৰিখৰ ভিতৰত বা ইমান তাৰিখত দিম, তেতিয়াহ'লেহে তোমালোকে সঁচা বুলি ভাবি ল'বা, আৰু যেতিয়ালৈকে তেওঁলোকে কোনো চৰকাৰে ঘোষণা নিদিয়ে তেতিয়ালৈকে সকলোবোৰ কথা মিছা বুলি তোমালোকে ধৰি ল'বা। ছাত্ৰ ছাত্ৰীসকলে অপেক্ষা নকৰা, তথ্য ভাগ বতৰা কৰাৰ পৰিৱৰ্তে একেটা সম্পৰ্কে এটা চৰকাৰী আপডেটৰ বাবে অপেক্ষা কৰিব লাগে। গতিকে তোমালোকে বুজি পাইছা যে এইবিলাক পৰ্টেলৰ কথা তোমালোকে একেবাৰে গুৰুত্ব নিদিবা। যেতিয়া ৰিজাল্ট দিব, চৰকাৰে নিজে ঘোষণা কৰিব অলপ সময় আগতে বা এদিন আগতে দুদিন আগতে, কিন্তু তেওঁলোকে এটা দিছে যে ৩০ অথবা ৩১ তাৰিখ তেনেকুৱা মানত দিয়া হ'ব বুলি, কিন্তু সেইটো সঁচাও হ'ব পাৰে বা মিছাও হ'ব পাৰে, কিন্তু খুব সম্ভৱ ৩০-৩১ তাৰিখৰ ভিতৰত HS হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ঘোষণা কৰিব। ধন্যবাদ। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিবা, লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।